নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পৰীক্ষা হেতুলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ। গতিকে আহক আমি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। মেহৰনগৰ দুৰ্গটো ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ উত্তৰ প্ৰদেশ, অপশ্যন বি হাৰিয়ানা, অপশ্যন চি ৰাজস্থান, অপশ্যন ডি মিজোৰাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজস্থানৰ যোধপুৰ। মেহৰনগৰ দুৰ্গটো ৰাজস্থানৰ যোধপুৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, গোলকণ্ডা দুৰ্গটো ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ তেলেংগানা, অপশ্যন বি হিমাচল প্ৰদেশ, অপশ্যন চি ত্ৰিপুৰা, অপশ্যন ডি ৰাজস্থান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তেলেংগানা। গোলকণ্ডা দুৰ্গটো তেলেংগানাৰ হায়দৰাবাদত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, উত্তৰ পূৰ্বৰ কোনখন ৰাজ্যত খুনুমা দুৰ্গটো অৱস্থিত? অপশ্যন এ নাগালেণ্ড, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি মণিপুৰ, অপশ্যন ডি ত্ৰিপুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাগালেণ্ড। খুনুমা দুৰ্গটো উত্তৰ পূৰ্বৰ নাগালেণ্ডত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, গোৱালিয়ৰ দুৰ্গটো ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ মধ্যপ্ৰদেশ, অপশ্যন বি মণিপুৰ, অপশ্যন চি পঞ্জাৱ, অপশ্যন ডি ৰাজস্থান। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মধ্যপ্ৰদেশৰ গোৱালিয়ৰ। গোৱালিয়ৰ দুৰ্গটো মধ্যপ্ৰদেশৰ গোৱালিয়ৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, চিত্তৰ দুৰ্গটো ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ ৰাজস্থান, অপশ্যন বি অন্ধ্ৰপ্ৰদেশ, অপশ্যন চি পশ্চিমবংগ, অপশ্যন ডি উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজস্থান। চিত্তৰ দুৰ্গটো ভাৰতৰ ৰাজস্থানত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, জয়ছালমেৰ দুৰ্গটো ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ তামিলনাডু, অপশ্যন বি মিজোৰাম, অপশ্যন চি মণিপুৰ, অপশ্যন ডি ৰাজস্থান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাজস্থান। জয়ছালমেৰ দুৰ্গটো ৰাজস্থানৰ জয়ছালমেৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, শ্ৰীৰংগপট্টনা দুৰ্গটো ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ উৰিষ্যা, অপশ্যন বি তামিলনাডু, অপশ্যন চি কৰ্ণাটক, অপশ্যন ডি মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কৰ্ণাটকৰ শ্ৰীৰংগপট্টনাত। শ্ৰীৰংগপট্টনা দুৰ্গটো কৰ্ণাটকৰ শ্ৰীৰংগপট্টনাত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, উত্তৰ পূৰ্বৰ কোনখন ৰাজ্যত কংলা দুৰ্গটো অৱস্থিত? অপশ্যন এ মণিপুৰ, অপশ্যন বি মেঘালয়, অপশ্যন চি মিজোৰাম, অপশ্যন ডি ত্ৰিপুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মণিপুৰ। কংলা দুৰ্গটো উত্তৰ পূৰ্বৰ মণিপুৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, পানহালা দুৰ্গটো ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ হাৰিয়ানা, অপশ্যন বি ঝাৰখণ্ড, অপশ্যন চি উৰিষ্যা, অপশ্যন ডি মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহাৰাষ্ট্ৰৰ কলহাপুৰ। পানহালা দুৰ্গটো মহাৰাষ্ট্ৰৰ কলহাপুৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, বিস্মাৰ্কনগৰ দুৰ্গটো উত্তৰ পূৰ্বৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ নাগালেণ্ড, অপশ্যন বি অসম, অপশ্যন চি অৰুণাচল প্ৰদেশ আৰু অপশ্যন ডিত আছে মেঘালয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। বিস্মাৰ্কনগৰ দুৰ্গটো অৰুণাচলত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, নিম্নলিখিত কোনখন ৰাজ্যত মংগাৰ দুৰ্গটো অৱস্থিত? অপশ্যন এ ছিকিম, অপশ্যন বি উত্তৰাখণ্ড, অপশ্যন চি মেঘালয়, অপশ্যন ডি ত্ৰিপুৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ছিকিম। মংগা দুৰ্গটো ছিকিমত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, লালকিল্লা ক'ত অৱস্থিত? অপশ্যন এ দিল্লী,
অপশ্যন বি মুম্বাই, অপশ্যন চি কলকাতা, অপশ্যন ডি হায়দৰাবাদ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দিল্লী। লালকিল্লা দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে আগ্ৰা দুৰ্গটো ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ দিল্লী, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি মহাৰাষ্ট্ৰ, অপশ্যন ডি বিহাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উত্তৰ প্ৰদেশৰ আগ্ৰাত অৱস্থিত। আগ্ৰা দুৰ্গটো উত্তৰ প্ৰদেশৰ আগ্ৰাত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে দেজাং দুৰ্গটো উত্তৰ পূবৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ নাগালেণ্ড, অপশ্যন বি মেঘালয়, অপশ্যন চি অৰুণাচল প্ৰদেশ, অপশ্যন ডি ছিকিম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। দেজাং দুৰ্গটো উত্তৰ পূবৰ অৰুণাচলত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে কুৰুমবেৰা দুৰ্গটো ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ বিহাৰ, অপশ্যন বি পশ্চিমবংগ, অপশ্যন চি মধ্যপ্ৰদেশ, অপশ্যন ডি উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পশ্চিমবংগ। কুৰুমবেৰা দুৰ্গটো ভাৰতৰ পশ্চিমবংগত অৱস্থিত। বন্ধুসকল আজিলৈ ইমানেই আছিল। যদিহে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।